দেৰগাঁৱৰ নাহৰণিত শনিবাৰে সন্ধিয়া সংঘটিত হৈছে এক কৰুণ ঘটনা। এখন দোকানত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ সম্পূৰ্ণভাৱে ভস্মীভূত হয় দোকানখন। এই ঘটনাত মলিনা বেগম নামৰ এগৰাকী প্ৰায় ৬০ৰ ঊৰ্ধৰ মহিলা জুইত জাহ গৈছে বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ ফলত দোকানখনৰ লগতে লাগি থকা মহিলাগৰাকীৰ বাসগৃহটোৰ সন্মুখভাগ ভস্মীভূত হয়। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই এই ঘটনা সংঘটিত হৈছে বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় লোকে ইতিমধ্যে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। মলিনা বেগম ইতিমধ্যে দোকানতে পুৰি জাহ গ'ল। কি নাম ক'লে? মলিনা বেগম পুৰি জাহ গৈছে তেখেত, আৰু ডাঙৰ ঘৰটোৰো এটা ৰুমত ধৰিছে। কি দোকান আছিলে? এই গেলামালৰ দোকান। গেলামালৰ দোকান, হয়। হেৰি আৰু কোনোবা আছিলে দোকানত? আৰু কবিতুল বুলি ল'ৰা এটা আছিলে, তাৰ প্ৰাণ ইতিমধ্যে সি বাচিছে বাৰু। কেনেকৈ হৈছে বুলি গম পাইছে? কিহৰ কাৰণে হৈছিল গম পাইছে? কিহৰ কাৰণে হৈছে সেইটোৱে আমি ফাইনেল ক'ব নোৱাৰিম। মানুহ কিমান? মানুহবোৰ মিছেছে মোলৈ ফোন কৰিছে, কাৰণ মোৰ ঘৰ সন্মুখটোৱে। মিছেছে কৈছে তুমি পটককৈ গুচি আহা, গলি বেটি ঘৰ বুলি লিখিছে, কাৰেণ্টটো কটাই দিয়া। চাজুকালে ফোন কৰি কাৰেণ্টটো কটোৱা, মই তেওঁ ফোনটো কাটিয়ে মই ঘৰলৈ আহিছোঁ, আৰু বাইক লৈ আহি থাকোঁতেই কাৰেণ্টটো কটাইছোঁ ইলেক্ট্ৰিচিটি বৰ্ডলৈ ফোন কৰি। তাৰপাছত আহিছোঁ, ইয়াত মানুহ ৫০-৬০জন মানুহ অলৰেডি গোট খাইছে। গোট খোৱাৰ পাছত আপোনাৰ যি পানী চানী মৰাৰ ব্যৱস্থা কৰিছে। ফায়াৰ ব্ৰিগেডলৈ ফোন কোনেও কৰা নাই। মই আহি ফায়াৰ ব্ৰিগেডলৈ ফোন কৰিবলৈ যি টি ল'ৰাই ফোন কৰিছে। ফোন কৰাৰ পাছত ফায়াৰ ব্ৰিগেড আহিব বুলি ক'লে। কোৱাৰ পাছত আমাৰ গাঁৱৰ মানুহখিনিয়ে কেইজনমান মানে নিৰ্দিষ্ট মানুহে পানী মোৰ পুখুৰীৰ পৰাই পানী কৰি আহিছে, সেইফালে তেওঁলোকৰ পাছফালৰ পৰা পানী আনি প্ৰায় জুইখিনি 80% জুই নুমুৱাইছে মানে এগৰাকী মহিলা সক্ষম হৈছে। এগৰাকী ঢুকাইছে বুলি এই অলপতেহে গম পাইছে। কি নাম তেখেতৰ নামটো মলিনা বেগম। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, নিজা খবৰ।